নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে বিগ ব্ৰেকিং নিউজ। বিজেপিতকৈ কংগ্ৰেছে অধিক ক্ষতি কৰিছে সংখ্যালঘু নাগৰিকৰ। বিধায়ক শ্বেৰমান আলীয়ে এনেধৰণে মন্তব্য কৰিছে, বিজেপিতকৈ কংগ্ৰেছে অধিক ক্ষতি কৰিছে সংখ্যালঘু নাগৰিকৰ। পৰৱৰ্তী খবৰটি হৈছে, ছোৱালী দেখিলেই ৰৈ থাকিব নোৱাৰে আজমলে। আজমলে মুছলমানক বদনাম কৰিছে, ৰাজনীতিৰ পৰা বিদায় দিয়ক আজমলক। প্ৰাক্তন বিধায়ক আব্দুল আজিজে এনেধৰণৰ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে, দীৰ্ঘ অপেক্ষাৰ অন্ত 22 জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা। পৰৱৰ্তী খবৰটি দিবলৈ লৈছোঁ, দেৰগাঁৱৰ যুৱকৰ আত্মহত্যাত গৃহ বিভাগত জোকাৰণি, উদ্বিগ্ন মুখ্যমন্ত্ৰী। বিষয়টোৰ অনুসন্ধান কৰিবলৈ গোলাঘাট আৰক্ষীক কঠোৰ নিৰ্দেশ ডিজিপিৰ। পৰৱৰ্তী খবৰটি হৈছে, কমল নাথৰ বৃহৎ ঘোষণা, মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰ হোৱাৰ পাছত শ্ৰীলংকাত নিৰ্মাণ কৰিব সীতা মন্দিৰ। পৰৱৰ্তী খবৰটি হৈছে, ৰাজস্থানৰ জনতাক কংগ্ৰেছৰ প্ৰতিশ্ৰুতি, 1 কোটি পৰিয়ালক 500 টকাত গেছ চিলিণ্ডাৰ আৰু ঘৰৰ মুৰব্বী 1000 মহিলাক বছৰি 10,000কৈ টকা দিব কংগ্ৰেছ চৰকাৰে। পৰৱৰ্তী খবৰটি হৈছে, পূজাৰ বতৰত 22 কোটি 50 লাখ টকাৰ সুৰা বিক্ৰী হৈছে গুৱাহাটী মহানগৰীত। অষ্টমী, নৱমী, দশমী এই 3 দিনৰ সুৰাৰ বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে